ভূটান চকী হৈছে অসমৰ এক বিখ্যাত বনভোজস্থলী, যি গুৱাহাটীৰ পৰা প্ৰায় 120 কিলোমিটাৰ দূৰত অৱস্থিত। প্ৰতি বছৰে বহু লোকে চাফা পানী আৰু সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ এই ঠাইত ভিৰ কৰে। বৰ্তমান RituRaz আৰু মই আহি আছোঁ ভূটান চকী। ধুনীয়া প্লেচ। এই গৰম দিন কিন্তু গাড়ীত থাকি সেইটো অলপ বেছি হাৱা লৈ ভাল লাগিছে। ধুনীয়া প্লেচ দেখুৱাবলৈ যত্ন কৰিম, চাই থাকিব। আমাৰ লগত দাদা আছে, আমাক দেখুৱাব ভূটান চকী দেখুৱাব আমাৰ দাদাজনে। ইয়াতে প্ৰতিটো পিকনিক পাৰ্টিৰ বাবে নিম্নতম প্ৰৱেশ মাচুল লয়। এই ভূটান চকীক চৌকী অথবা মানৱ চৌকী নামেৰেও জনাজাত। ভূটান চকীৰ এক্সিট টাইম হৈছে 5 PM আৰু যদি আপোনালোকে 5 PM আগত এক্সিট নহয় তেতিয়াহ'লে এক্সিট লেট ফাইন দিব লাগিব 500 rupees। চ' আপোনালোকে আহিলে 5টা বজাৰ আগতে এক্সিট হ'ব। দাদা কি ইয়াতে হাতী ওলাই নেকি? হাতীটো তেনেকুৱা দিনত নোলায়, কেতিয়াবা ৰাতিপুৱা ৰাতি হয়। মানুহটো একো প্ৰব্লেম দিয়া নাই আজিলৈকে। দিনত নোলায় ন? নোলায়। মানে মানুহ যদি আহিব বিচাৰে আহিব পাৰে ধুনীয়াকৈ, প্ৰব্লেম নাই। তাতেতো কেম্প আছে, ডেইলি 15জন 20জন থাকে। এই কেনেল আছে, ইৰিগেশ্যনটো ৰখি থাকে তাতে। হয়। তাৰপিছত নিউ ইয়েৰতো ধুনীয়া পুৰা মানুহ হয় তাতে। নিউ ইয়েৰ তাৰপিছত এই বিহু টাইমত। দাদা কেনেকুৱা ধুনীয়া লাগিছে আহি, এক্সপিৰিয়েঞ্চ কেনেকুৱা? চবতছে ভাল লাগিছে কি ইয়াৰ পৰা যিকেইটা পাহাৰ দেখিছোঁ, পাহাৰকেইটা খুব ধুনীয়া পাহাৰ, ভিউটো বৰ ধুনীয়া। চলাই আহোঁতে দেখা ভিউটো, ওচৰৰ ভিউটোতো ইমান ধুনীয়া নহয়, যিকেইটা পাহাৰ দেখিছোঁ দূৰণি। হয়, একদম কেমেৰাত ইমান নোলাব, কিন্তু চকুৰ ভিউটো বহুত ধুনীয়া। ফাইনেলি ভূটান চকী পাই গ'লোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ, চাব ধুনীয়া ঠাই আৰু নেচাৰেল চিনাৰী বিউটিফুল দেখুৱাই আছোঁ আপোনালোকক। এইটো হৈছে এটা ইৰিগেশ্যন বিভাগৰ FIS। ইয়াতে আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সৰ্বশ্ৰেষ্ঠ সময় অতিবাহিত কৰিব পাৰে। খুবেই ভাল লাগিছে, ইমান ধুনীয়া ঠাই। আপোনালোকে পাৰিলে এবাৰ আহিব, ভাল লাগিব আৰু বেছি আঁতৰো নহয়। আৰু ইমান ধুনীয়া এটা পৰিৱেশ। এইফালে আছে ভূটান পাহাৰ আছে, এইফালে পাহাৰবোৰ ভূটান পাহাৰ, ভূটানৰ বৰ্ডাৰ আৰু ভূটানৰ পৰা পানীবোৰ আহে ধুনীয়াকৈ। আৰু তাত কিমান স্পীডত আহে পানী, তোমালোক ইয়াতে থাকা নেকি? হা, ইয়াতে কি হাতী ওলাই? সদায় আহে নেকি হাতী? সদায় নাই ন? ৰাস্তাটো আহে কিন্তু মানে পিকনিকৰ কাৰণে মানুহ কেতিয়া আহিলে বেছি ভাল হয়, মানে সুবিধা হয়? লাষ্ট ডিচেম্বৰ মোটামুটি। বহুতেই গৰম আৰু ভূটান চকী চাবলগীয়া কেইবাটাও ঠাই আছে আৰু আমি আগত গৈ আছোঁ এতিয়া। নটা চালোঁ কি ধুনীয়া ভিউ লাগিলে আৰু কাম কৰিলোঁ। ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, আপোনালোকে আহিব, মানে আই বিউটি ধুনীয়া। এয়া চৌকা আৰু এইফালে চাওক, এইফালে আছে পুৰা বোৱতী পানী। কোনো অসুবিধা নাই, আপোনালোকে আহিলে পিকনিক খাবলৈ আহিলে বহুতো জেগা পাব আৰু ধুনীয়া পানীৰ সুবিধা আছে। এই পাহাৰগিলা গোটেইকেইটাই ভূটানৰ পৰা। এইটো ভূটান। এইকেইটা ভূটান পাহাৰ ন? এই পাহাৰটো ভূটান। এইকেইটা গোটেইকেইটা ভূটান পাহাৰ। কোনটো ইণ্ডিয়াৰ পৰে? এই পাহাৰটো ইণ্ডিয়াৰ। এইটো ইণ্ডিয়াৰ ন? এইটো পাহাৰ ইণ্ডিয়াৰ, বাকী এইকেইটা পাহাৰ ভূটান। এইকেইটা পাহাৰ ভূটানত আৰু এইটোৱে সীমা আৰু এইফালে ইণ্ডিয়া। ৱাও,
মন্দিৰ এটা আছে ধুনীয়াকৈ ভূটান চকী আহিলে পাব এইটো লেফ্ট চাইডতটো হৈছে এইটো পাগল দিয়া আৰু এইটো হৈছে জিয়া চাওক এই ভূটান চকী অৱস্থিত বৰপেটাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কেনেকুৱা লাগিছে গা ধুবনে গা ধুবলৈ খুবেই মন আছিলে সকলোকে কওঁ যে মই ইমান পিকনিক স্পট দেখিছোঁ ভূটান চকী বেষ্ট এইফালে এটা নদী বৈ আহিছে তাৰ কাষেদি এটা নৈ হয় এইটো জীয়া নদী এইটো কি দাদা লেফ্ট চাইডত এইটো এই দুইটা জীয়া নদী তাৰ কাষৰ যিটো আহিছে সেইটো হৈছে আমাৰ পাগলা নদী খুব ধুনীয়া ভিউ আৰু আহিলে এতিয়া মোবাইলত বা কেমেৰাত দেখাটো ইমান সহজ নহয় খুব ধুনীয়া ভিউ নিজে আহি চাব খুবেই ধুনীয়া আৰু কেইটামান ড্ৰোন ভিউ চাওক ইয়াত কিমান ধুনীয়া একদম চাই থাকক ৱাও আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ মানে কথা কৈ শেষ নহ'ব ইমান ধুনীয়া এটা নেচাৰেল ভিউ ক'ৰ পৰা আহিছা তোমালোক ক'ৰ পৰা আহিছা ইয়াৰ পৰা নি বৰমা গা ধুবলৈ মন গৈছিলে কিন্তু কাপোৰ নানিলোঁ চ' গা ধোৱা নহ'ল মানে ইমানেই কুল পানী ইমানেই ধুনীয়া একদম ক'বলৈ ভাষা নাই চাওক ইমান ধুনীয়া এটা পৰিৱেশ আৰু চাৰি চাইডে পাহাৰে আৱৰি আছে খুব ধুনীয়া হয় শ্বট এটা দেখুৱাবলৈ গৈ আছোঁ চাই থাকক একদম দাদা ভূটানখনকে লৈ আহক নেকি একেবাৰে ঠিক আছে এতিয়া আমাৰ টাইম হৈ গ'ল 3 বাজি গুচি গ'ল এতিয়া যাবৰ টাইম হ'ল ন দাদা যোৱা সময় হ'ল ভাল লাগিলে প্লেচ মই এতিয়াও কৈছোঁ কেমেৰা বিউটি ড্ৰোন বিউটিতকৈ চকুৰ বিউটি বেছি ধুনীয়া মই ভাল পোৱা পিকনিক স্পটৰ ভিতৰত বেষ্ট পিকনিক স্পট পিকনিক ছিজন নহয় কিন্তু শান্ত পৰিৱেশ নেচাৰেল বিউটি বহুত ধুনীয়া বেছি নাই 2-3টামান গা ধুই থকা দেখিলে বাকী আমি 3টা ঠিক আছে আহিব আজিলৈ বাই বাই এৰিছোঁ বাই বাই বেয়া দিন পৰিছে গৰু চাইড নিদিয়ে